হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, বিদায় সভাৰ ভাষণ। ষ্টুডেণ্টবোৰৰ কাৰণে অতি দুখ লগা দিন এই বিদায় সভাৰ দিনটো। চ' আপোনালোকে যদি এটা চুটি ভাষণ দিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দিব পাৰিব। চ' গাইজ, বলকচোন ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে নমস্কাৰ। পৰম শ্ৰদ্ধাৰ এই সভাৰ সন্মানীয় সভাপতি তথা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে সভাত উপস্থিত থকা বন্ধু বান্ধৱীসকল তথা মৰমৰ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ বিদায়ৰ দিন। মনত বহুত দুখ আজি, কাৰণ বিদায় মানে কষ্ট, যন্ত্ৰণা, বিষাদ। আজি বৰকৈ মনত পৰিছে এই বিদ্যালয়খনলৈ অহা প্ৰথম দিনটোলৈ। মনত পৰিছে আচাৰ্য সহপাঠী তথা ভাইটি ভণ্টিসকলৰ লগত পঢ়া শুনা, খেলা ধূলা, দুষ্টালি কৰা দিনবোৰ। আজি সুখতকৈ দুখ বেছিকৈ লাগিছে, কাৰণ মন গ'লেও কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায়ে আপোনালোকক অনুভৱ কৰিম। সদৌ শেষত আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ লৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। চ' গাইজ, এনেকৈ আপোনালোকে আপোনালোকৰ বিদায় সভাৰ দিনা আপোনালোকে এনেকৈ ভাষণ দিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।